সাবস্ক্রাইব কৰক টেকটক আসাম ইউটিউব চেনেলক আৰু বেল আইকনত ক্লিক কৰক সৰ্বপ্ৰথম আপডেট লাভ কৰিবৰ বাবে। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু টেকটক আসাম। বহুদিনৰ বিৰতিৰ মূৰত আপোনালোকৰ বাবে পুনৰবাৰ লৈ আহিছোঁ এটা আনবক্সিং ভিডিঅ'। আজি আমি আনবক্সিং কৰিবলৈ গৈ আছোঁ Moto G5। আহক তেতিয়াহ'লে আৰম্ভ কৰোঁ। এয়া হৈছে Moto G5ৰ বক্স, গ্ৰীণ কালাৰত। বক্সটোৰ পিছপিনে উল্লেখ আছে ইয়াৰ কিছু স্পেচিফিকেশ্যন। এইটো এটা 1080p ফুল HD ডিছপ্লেৰ মোবাইল হয়। 1.4 GHz অক্টাকোৰ প্ৰচেছৰ আছে, 13 মেগাপিক্সেল ৰিয়াৰ কেমেৰা আৰু 5 মেগাপিক্সেল ফ্ৰণ্ট কেমেৰা আছে, 2800 mAhৰ বেটাৰী। পেকটোৰ তলপিনে উল্লেখ আছে ইয়াৰ প্ৰাইচ, মডেল নাম্বাৰ। এইটো ফাইন গোল্ড হয়, 3GB আৰু 16GB ভেৰিয়েণ্ট। MRP কোটেড আছে 11,999। আহক তেতিয়াহ'লে এতিয়া আমি অ'পেন কৰোঁ বক্সটো। বক্সটো খোলাৰ লগে লগে আমি দেখিবলৈ পাওঁ Moto G5 গোল্ড কালাৰত। ডিছপ্লেৰ ওপৰত এখন প্ৰটেক্টৰ আছে, তাত উল্লেখ আছে কিছু স্পেচিফিকেশ্যন। মোবাইলটোৰ পিছপিনে আমি দেখিবলৈ পাওঁ 13 মেগাপিক্সেল ৰিয়াৰ কেমেৰা, ডুৱেল টোন LED ফ্লেছ আৰু ছেকেণ্ডেৰী নইজ কেঞ্চেলেশ্যন মাইক। ফোনটোৰ ৰাইট চাইডে আছে পাৱাৰ অন অফ বাটন আৰু ভলিউম ৰকাৰ। অপৰ চাইডে আছে 3.5mm হেডফোন জেক। সন্মুখ চাইডে আছে ইয়াৰ চেলফি কেমেৰা 5 মেগাপিক্সেলৰ, ইয়াৰ পিচ আৰু চেন্সৰ, আৰু তলপিনে আছে ফিংগাৰপ্ৰিণ্ট স্কেনাৰ। মোবাইলটোৰ তলপিনে আছে USB চাৰ্জিং পৰ্ট। লেফ্ট চাইডে সম্পূৰ্ণ খালী। আহক এতিয়া আমি বক্সটোৰ অন্যান্য কণ্টেণ্টসমূহ চাই লওঁ। বক্সটোৰ ভিতৰত আছে এটা পাৱাৰ এডাপ্টাৰ, যিটোৰ আউটপুট হয় 5.2 ভোল্ট 2 এম্পিয়াৰ। লগত আছে কিছু পেপাৰ ৱৰ্কছ আৰু এডাল মাইক্ৰ' USB কেবল আৰু হেডফোন। লগত আহিছে এটা 2800 mAhৰ ৰিমুভেবল বেটাৰী, যিটো 3.8 ভোল্টৰ হয়। আহক তেতিয়াহ'লে এতিয়া আমি মোবাইলটো প্ৰথমবাৰৰ কাৰণে বুট কৰোঁ। তাৰ আগতে লগাই লওঁ ইয়াৰ বেটাৰী। এয়া হ'ল Lenovo Moto G5ৰ ফাষ্ট বুট। Lenovo ব্ৰেণ্ডিং, লগতে Moto ব্ৰেণ্ডিং। ৱেলকাম। এয়া হ'ল ফাষ্ট বুট। মোবাইলটো ফাষ্ট বুটৰ পিছতে আমি দেখিবলৈ পাইছোঁ এটা ছিষ্টেম আপডেট, লগতে কিছু এপৰ আপডেট। আহক আমি এতিয়া মোবাইলটোৰ ছেটিঙলৈ যাওঁ আৰু চাই লওঁ ইয়াৰ এণ্ড্ৰইড ভাৰ্জন আৰু অন্যান্য স্পেচিফিকেশ্যনসমূহ। ছেটিং, এবাউট দ্য ডিভাইচ, এণ্ড্ৰইড 7.0 আউট অফ দ্য বক্স, Moto G5, এণ্ড্ৰইড ছিকিউৰিটি পেচ মাৰ্চ 2017 হয়। আহক এতিয়া আমি চাওঁ ইয়াৰ ষ্ট'ৰেজ কেপাচিটি আৰু ৰেম। 3GB ৰেমৰ ভিতৰত আমি 2.8GB লাভ কৰোঁ, আৰু ফাষ্ট বুটৰ পিছত আমি দেখিবলৈ পাইছোঁ ফ্ৰী আছে 1.9GB। 16GB ইণ্টাৰনেল ষ্ট'ৰেজৰ এই মোবাইলটোৰ আউট অফ দ্য বক্স আমি লাভ কৰোঁ 10.03GB, কাৰণ ইয়াৰে 5.97GB ইউজ কৰি আছে এণ্ড্ৰইড OS। এতিয়া আহক আমি চাই লওঁ ইয়াৰ কেমেৰা পাৰফৰ্মেঞ্চ। কেমেৰাটোৰ ফ'কাছিং শ্বাৰ্প হয়, টেপ টু ফ'কাছ, শ্বাটাৰ স্পীড ভাল হয়। এয়া আছিলে Lenovo Moto G5ৰ আনবক্সিং। এনেকুৱা ধৰণৰ অন্যান্য ভিডিঅ' চাবৰ বাবে ছাবস্ক্ৰাইব কৰক টেকটক আসাম, আৰু লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক। তেতিয়াহ'লে আজিলৈকে বাই বাই, লগ পাম পৰৱৰ্তী ভিডিঅ'ত।